পাচলিৰ বজাৰত জুই লকডাউনৰ গইনালৈ 3 গুণ পৰ্যন্ত বাঢ়িছে পাচলিৰ দাম শাক পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে মাধমাৰ সুধাইছে গৃহবন্দী জনতাক চৰকাৰ প্ৰশাসনৰ বাৰম্বাৰ ঘোষণা আৰু আশ্বাসৰ পিছতো লকডাউনৰ মাজত নিয়ন্ত্ৰণহীন পাচলি বজাৰ ঘৰৰ পৰা সামান্য বাহিৰলৈ ওলাই শাক পাচলি ক্ৰয়ৰ ক্ষমতা নাই সাধাৰণ জনতাৰ আদা ৰসুন এইবিলাক কেজিত প্ৰায় 20 টকা 30 টকা বাঢ়ি গৈছে ইয়াৰ বিপৰীতে পথাৰতে পচিছে উৎপাদিত শস্য বাক্সা দৰং কামৰূপ গ্ৰাম্য বৰপেটা আদিকে ধৰি কেইবাখনো জিলাৰ হাজাৰ হাজাৰ কৃষকৰ শ বিঘা কৃষিভূমিত উৎপাদিত শস্য পথাৰতে নষ্ট হৈছে বিক্ৰীৰ অভাৱত মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা স্কোৱাছ ৰঙালাও বিলাহী বেঙেনা বন্ধাকবি লেচেৰা আদিকে ধৰি বিবিধ শস্য বিক্ৰী কৰিব নোৱাৰি হতাশ হৈ পৰিছে অসহায় কৃষক হাত দিব লগা হৈছে এতিয়া বৰ্তমান উপায়ে নাই এতিয়া লাহে লাহে পচিব ধৰিছে কিন্তু এনে সময়তো কথাৰ মহলা মাৰি দায় সৰাৰ চেষ্টা কৃষিমন্ত্ৰী অতুল বৰাৰ দাবী অপপ্ৰচাৰৰ বাবেহে বিক্ৰী নাই পাচলিটো ভাইৰাছ যায় বুলি চলা অপপ্ৰচাৰৰ বাবেহে হেনো বিক্ৰী নাই পাচলিৰ ছ'চিয়েল মিডিয়াত কিছুমান কথা প্ৰচাৰ হ'ল যে কিছু অসৎ চৰিত্ৰৰ লোকে শাক পাচলিৰ জৰিয়তেও কৰোনা ভাইৰাছ সংক্ৰমিত কৰিবলৈ চেষ্টা কৰিব পাৰে তাৰপিছতে মানুহবিলাকেতো নিজেই কিছুমান ঠাইৰ পৰা বস্তু খোৱাৰ পৰা আঁতৰি আহিল আৰু বহুকেইখন জিলাৰ উপায়ুক্তৰ লগত মই আলোচনা কৰিছিলোঁ যে কৃষকে চাফাৰ কৰিছে তেওঁলোকৰ উৎপাদিত সামগ্ৰী যাতে বিক্ৰী কৰিব পাৰে তেওঁলোকে এখন যাতে বজাৰ পাব পাৰে তাৰ কাৰণে আপোনালোকে সহায় কৰিব লাগে তেতিয়া ক'লে যে নহয় ইয়াত এনেকুৱা পেনিকি এটা অৱস্থা হৈছে গতিকে মই বাহিৰৰ শাক পাচলিটো ইয়ালৈ আনিবলৈ দিয়া নাই অথচ মন্ত্ৰী বৰাৰ ভাষ্যৰ বিপৰীত ছবি গুৱাহাটীৰ পাচলিৰ বজাৰত ইয়াৰ মাজতেই কৃষিমন্ত্ৰীৰ তথ্য ৰাজ্যখনৰ 16খনকৈ জিলাত ৩৫৭১ মেট্ৰিক টন শাক পাচলি নষ্ট হৈছে লকডাউনৰ প্ৰভাৱত সমান্তৰালকৈ খুদ মন্ত্ৰীগৰাকীয়ে উদঙালে বিভাগৰ ব্যৰ্থতা আজিৰ তাৰিখত ৰাজ্যত আছে মাত্ৰ 7টা চৰকাৰী শীতল ভাণ্ডাৰ 7টা চৰকাৰী শীতল ভাণ্ডাৰৰ মাত্ৰ 2টাহে কাৰ্যক্ষম 29টা বেচৰকাৰী শীতল ভাণ্ডাৰৰ অধিকাংশই বিকল Estimated loss of fruits and vegetables during COVID-19 district 16খন ডিষ্ট্ৰিক্টত তেনেকুৱা হৈছে আৰু টোটেল এষ্টিমেটেড লছ 3571 মেট্ৰিক টন পাৰ্চেণ্টেজ হিচাপত 0.06% কোল্ড ষ্টৰেজ আমাৰ আছে 7টা আণ্ডাৰ এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ড আৰু তাৰ 2টা ফাংচনিং হৈ আছে আৰু বাকী কেইটা নন ফাংচনিং আৰু 29টা কোল্ড ষ্টৰেজ আছে সেইবিলাক প্ৰাইভেট ছেক্টৰ কিন্তু সেইবিলাকো সকলোখিনি ভাল হৈ নাই পিছে কৃষিমন্ত্ৰীৰ মতে এই ছিজনত হেনো এনেও নষ্ট হয় বিলাহী আৰু অন্যান্য পাচলি পথাৰতে উৎপাদিত শস্য নষ্ট হোৱাৰ পাছত মূৰে কপালে হাত দিয়া কৃষকৰ বাবে কল চেণ্টাৰ মুকলি কৰাৰ ঘোষণা কৃষিমন্ত্ৰী অতুল বৰাৰ ঘোষণা কৰিলে কৃষকক ক্ষতিপূৰণ দিয়াৰ বাবে 4,70 লাখ টকা মুকলাই দিয়াৰ কথা কৃষকে যাতে সকলো সময়তে আমাৰ দিহা পৰামৰ্শ ল'ব পাৰে আৰু আমিও যাতে কৃষকৰ খা খবৰ ল'ব পাৰোঁ তাৰ কাৰণে এটা আমি কল চেণ্টাৰ ইয়াত বহুৱাৰ মানে হেল্পলাইন এটা বহুৱাৰ চিন্তা চৰ্চা কৰিছোঁ য'ত RKVY এটা আঁচনিত আমি মুকলি কৰি দিছোঁ 4,70 লাখ যাতে বৰ্তমান সময়ছোৱাত আমাৰ কৃষকে যাতে খেতি কৰিব পাৰে ঠিক তেনেধৰণে অন্য ফাণ্ড ইণ্টাৰেষ্ট ফাণ্ডৰ কথাও আমি ভাবিছোঁ কিন্তু কোন কৃষকক কেনেকৈ বিলাব 4,70 লাখ ইফালে শাক পাচলিৰ লগতে নিজ ব্যৱহাৰ্য সামগ্ৰীৰ বজাৰো হৈ পৰিছে নিয়ন্ত্ৰণহীন নলবাৰীত চাউলৰ দাম বৃদ্ধি পাইছে কুইণ্টলত 300 টকাকৈ দাম বাঢ়িছে দাইল মিঠাতেলৰো তাৰ মাজতে নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যবেক্ষণ সভাত ভাগ লৈ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘোষণা নিৰ্ধাৰিত মূল্যত খাদ্য দ্ৰব্য পাব গ্ৰাহকে খাদ্য সামগ্ৰী যাতে অধিক মূল্যত যাতে হিতাধিকাৰী যাতে কিনিব নাপায় জনসাধাৰণে যাতে কিনিব নালাগে তাৰ ব্যৱস্থা ইতিমধ্যে আমাক কৰি থকা হৈছে এতিয়া পিছে যোগান মন্ত্ৰীৰ এনে ঘোষণাক অহাৰ প্ৰতিপন্ন কৰিছে নলবাৰীৰ খুচুৰা আৰু পাইকাৰী দোকানসমূহে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন